নমস্কাৰ সকলোকে মই ডাক্তৰ সৌৰভ আজি এটা নতুন ভিডিও লৈ আহিছো এই ভিডিওটোত ওআৰএছৰ বিষয়ে কম বহুত আমাৰ মাজত ভুল ধাৰণা থাকে ওআৰএছ কেনেকৈ খাব লাগে ডক্টৰেটো ওআৰএছ খাব দিয়ে কিন্তু ওআৰএছ কেনেকৈ খাব লাগে ওআৰএছ কেনেকৈ পানীৰ লগত মিলাব লাগে কিমান পানীৰ লগত মিলাব লাগে আৰু কিমান ঘণ্টাৰ ভিতৰত খাব লাগে কেতিয়া ওআৰএছ খাব লাগে কোনটো ওআৰএছ খাব লাগে সকলোবোৰ এই ভিডিওটোত ক'বলৈ চেষ্টা কৰিম ভিডিওটো যিমান পাৰে শেয়াৰ কৰক কাৰণ এইবোৰ ভুল ধাৰণা আমাৰ মাজত আছে আৰু মোক সহায় কৰক যাতে বহুতে মোৰ ভিডিওবোৰ পায় আৰু যিবোৰ ভুল ধাৰণা সেইবোৰ আতৰে আৰু একচুয়ালি কেনেকৈ আমি ওআৰএছ মিলাব লাগে বা কোনবোৰ আমি ভুল ধাৰণা এৰিব লাগে মই ভিডিওবোৰ বনাও মোৰ ভিডিওবোৰ শেয়াৰ কৰক যিমান পাৰে শেয়াৰ কৰক আৰু বহুতে যাতে ভিডিওবোৰ পায় আৰু ভুল ধাৰণাবোৰ আতৰে আৰু ভিডিওটো শেষলৈকে চালেহে আপোনালোকে ভালকৈ বুজি পাব ওআৰএছৰ বিষয়ে পলম নকৰি আহক ভিডিওটো আৰম্ভ কৰোঁ যেতিয়া আমাৰ পেট চলা হয় বা বমি হয় তেতিয়া আমাৰ দেহত পানীৰ পৰিমাণটো কমিব পাৰে আমাৰ দেহত পানীৰ পৰিমাণ কমা কণ্ডিশ্যনটো হৈছে ডিহাইড্ৰেশ্যন এতিয়া পানীৰ পৰিমাণ কমাটো কেনেকৈ গম পাম যদি আমাৰ পায়খানা হৈ আছে আমাৰ বমি হৈছে বা যদি আমাৰ প্ৰেছাৰটো কমি গৈছে মূৰ ঘূৰাইছে বমি লাগিছে এনেকুৱা ধৰণৰ যদি লক্ষণ থাকে আৰু স্কিনত এনেকৈ টানি পেলাই আমি চাব পাৰোঁ যদি স্কিনটো সোনকালে ৰিভাৰ্ট বেক হৈ গৈছে সোনকালে গুচি গৈছে তেতিয়া পানীৰ পৰিমাণটো ঠিকে আছে যদি এইটো লাহে লাহে গৈছে তেতিয়া পানীৰ পৰিমাণটো কম আছে তেনেকৈ আমি গম পাম আৰু যদি আমাৰ দেহত পানীৰ পৰিমাণটো কমকৈ থাকে আমি পানী ভালকৈ খাব লাগে আৰু পানীতকৈ ভাল হৈছে ওআৰএছত কেইটামান সোডিয়াম পটাছিয়াম এনেকুৱা ধৰণৰ কম্পজিশ্যন মিলোৱা থাকে যাতে আমাৰ দেহত যিখিনি ইলেক্ট্ৰলাইট লছ হ'ল পায়খানাত বা বমিত সেইখিনি যাতে আকৌ আমি পাই যাওঁ সেইকাৰণে ওআৰএছত কম্পজিশ্যনটো ধুনীয়াভাৱে মিলোৱা থাকে এতিয়া ওআৰএছ কেনেকৈ মিলাব লাগে ওআৰএছ দুটা সাইজৰ পায় এটা হ'ল ডাঙৰ ওআৰএছৰ পেকেট পায় আৰু এটা সৰু ওআৰএছৰ পেকেট পায় সেই সৰু ওআৰএছৰ পেকেট 5 পেকেটমান থাকে এটা পেকেটৰ ভিতৰত সেই ডাঙৰ ওআৰএছৰ পেকেটটো এটা পাত্ৰত এক্সেক্টলি 1 লিটাৰ পানীত কুহুমীয়া গৰম পানীত আমি ওআৰএছটো মিলাব লাগে পানীটো এটা পাত্ৰত গৰম কৰি লওক অলপ কুহুমীয়া গৰম পানীত গোটেই ওআৰএছৰ পেকেটটো মিলাই দিয়ক আৰু সেই পাত্ৰৰ পৰা পানীটো বা ওআৰএছ যিখিনি আমি মিলাইছোঁ সেইখিনি যাতে বেলেগ পাত্ৰলৈ লৈ নাযায় সেইখিনি পাত্ৰতে থৈ দিয়ে আৰু সেইখিনি ওআৰএছ মিলোৱা পানী 1 লিটাৰ 24 ঘণ্টাৰ ভিতৰত আমি অলপকৈ খাই শেষ কৰি দিব লাগে কাৰণ 24 ঘণ্টাৰ পিছত তাত বেক্টেৰিয়েল কণ্টামিনেশ্যন হ'ব পাৰে সেইকাৰণে 24 ঘণ্টাৰ পিছত সেইখিনি ওআৰএছ আমি খাব নালাগে আৰু সৰু ওআৰএছৰ পেকেট মই যে ক'লোঁ এটা পেকেটৰ ভিতৰত 5 পেকেটমান থাকে সৰু ওআৰএছৰ পেকেট সেই সৰু ওআৰএছৰ পেকেট 1 পেকেট 1 গিলাচ পানীত মিলাই পেলাই তেনেকৈ আমি খাব পাৰোঁ কিন্তু ডাঙৰ ওআৰএছৰ পেকেটটো 1 গিলাচ পানীত অলপ মিলাই পেলাই খাই চালোঁ বা অলপ মিলাই পেলাই খালোঁ তেনেকুৱা নহয় এইটো ভুল হয় ডাঙৰ ওআৰএছৰ পেকেটটো এক্সেক্টলি 1 লিটাৰতে মিলাব লাগিব পানীত কুহুমীয়া গৰম পানীত আৰু সৰু ওআৰএছৰ পেকেটটো 1 গিলাছত মিলাব পাৰে 1 গিলাচ মানে এক্সেক্টলি 200 ml হ'ব লাগিব তো তেনেকুৱা ধৰণত মিলাই পেলাই আমি খাব পাৰোঁ তেতিয়াহে ওআৰএছৰ কম্পজিশ্যনটো এক্সেক্ট হয় ঠিক থাকে সঠিক থাকে কিন্তু কিছুমান লিকুইড ওআৰএছ পায় কিন্তু সেই লিকুইড ওআৰএছবোৰ আপোনালোকে নাখাব সেইটোৰ কম্পজিশ্যন এক্সেক্টলি ওআৰএছৰ WHO ওআৰএছৰ যিটো কম্পজিশ্যন হ'ব লাগে সেইটো মিলোৱা নাথাকে এক্সেক্টলি সেই কম্পজিশ্যনটো নহয় ওআৰএছ যিবোৰ লিকুইড থাকে সেইবোৰ একচুৱেলি এনাৰ্জি ড্ৰিংকহে হয় সেই ওআৰএছ লিকুইডবোৰ নাখাব তাতকৈ ভাল ওআৰএছ পাউডাৰটো পানীত মিলাই পেলাই খাওক আৰু বহুতে কি কৰে ওআৰএছ পাউডাৰটো ডাইৰেক্ট খাই দিয়ে সেইটোও ভুল ওআৰএছ ডাঙৰ পেকেটটো 1 গিলাচ পানীত অলপ মিলাই পেলাই খোৱা সেইটোও ভুল এক্সেক্টটো হৈছে ডাঙৰ ওআৰএছৰ পেকেটটো 1 লিটাৰ পানীত মিলাব লাগিব কুহুমীয়া গৰম পানীত আৰু সৰু ওআৰএছৰ পেকেটটো 200 ml মিলাব লাগিব তেতিয়াহে আমাৰ ওআৰএছৰ যিটো কম্পজিশ্যন পানীৰ লগত মিলাব লাগে সেইটো এক্সেক্ট হয় তেনেকৈ আমি খাব লাগে যদি এই কম্পজিশ্যনটো নিমিলাও তেতিয়া কি হ'ব যদি এই কম্পজিশ্যনটো নিমিলাও ডাইৰেক্ট পানী খালে আমাৰ ইলেক্ট্ৰলাইট যিখিনি আমাৰ লছ হ'ল সোডিয়াম পটাছিয়াম যিখিনি আমাৰ পায়খানা বমিত লছ হ'ল সেইখিনি আমি নাপাওঁ সেইখিনি আমি ৰিপ্লেনিছ নহ'ব অকল যদি পানী খাওঁ সেকেন্ড যদি ওআৰএছৰ কম্পজিশ্যনটো এক্সেক্ট নহয় তেতিয়াও ইলেক্ট্ৰলাইট আমি যিখিনি লছ কৰিলোঁ সেইখিনি এক্সেক্ট নাপাওঁ আৰু বেছিহে ডিহাইড্ৰেশ্যন হ'ব পাৰে আৰু যদি ওআৰএছ লিকুইড
যেটো থাকে হেতু যদি খাও হেতু অকল এনার্জি ড্রিংকহে হয় তাত সোডিয়াম পটাছিয়াম একজেক্ট কম্পোজিশন নাথাকে তেতিয়া আমাৰ ইলেক্ট্ৰোলাইট যিখিনি আমি লস হল সেইখিনি আমি নাপাও আৰু বেছি ডিহাইড্ৰেশন হে হ'ব আৰু যদি আমাৰ গাত পানী কমকে আছে ডিহাইড্ৰেশন হৈছে তেতিয়া পানীতকে ভাল ORS কিবা যদি সফট ড্ৰিংকো আপোনালোকে খাব হৈছে হেতুতকেও ভাল ORS কিবা যদি এনার্জি ড্রিংকো খাব বিচাৰিছে হেতুতকেও ভাল ORS এ একচুয়ালি আমি খাব লাগে যদি আমাৰ পানীৰ পৰিমাণটো আমাৰ দেহত কমি যায় ORS পানীৰ লগত কিমান মিলাব লাগে আৰু কেনেকৈ খাব লাগে সেইখিনি এই ভিডিওটোত ক'বলৈ চেষ্টা কৰিলোঁ ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ এই ভিডিওটো বহুত বেছি ইম্পৰ্টেণ্ট বহুতে আমাৰ ORS কেনেকৈ মিলাব লাগে সেইবোৰ নাজানে আৰু সেই কাৰণে আমাৰ যদি ডিহাইড্ৰেশন হয় আমাৰ দেহত পানীৰ পৰিমাণ কম হয় পায় যদি পেট চলা হয় বা বমি হয় তেতিয়া আমাৰ ORS ভালকৈ নোখোৱাৰ বাবে বহুদিন লাগি যায় আমাৰ বেমাৰটো ঠিক হ'বলৈ সেই কাৰণে ORS টো প্ৰধান হয় যদি পেট চলা হয় বা বমি হয় এই ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰক বহুতে যাতে এই ইনফৰমেশনটো জানে এই ইনফৰমেশনবোৰ পায় আৰু সঠিকভাৱে ORS মিলাই পেলাই নিজৰ ডিহাইড্ৰেশনটো ঠিক কৰিব পাৰে আৰু ভিডিওটোত যদি কিবা নতুন কথা আপোনালোকে জানিব পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰি দিব কিবা যদি আপোনালোকক সুধিবলগীয়া থাকে কিবা জানিবলগীয়া থাকে কমেন্টত জনাওক আৰু কিবা যদি বেলেগ নতুন টপিকত ভিডিও বিচাৰে কমেন্টত জনাওক সেই টপিকবোৰত মই ভিডিও বনাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ